Hello friend, মই Dipanjali Boruah আপোনালোকক মোৰ YouTube চেনেলটোতে স্বাগতম জনাইছো। আজি মই লৈ আহিছো মোৰ ৰেচিপিটো লৈ কেকটো বনাবলৈ আমাক দৰকাৰ হ'ব 3টা কণী আৰু 1 কাপ ময়দা, 1 কাপ চেনি, 1 কাপ ৰিফাইন, অলপমান বেকিং পাউডাৰ আৰু অকণমান নিমখ আৰু লগতে অকণমানি চুজি চাই থাককচোন। এতিয়া মই কণীখিনি গুলি ল'ম। 3টা কণী ভাঙি লৈছোঁ। ভাঙি পিনি এইখিনি এতিয়া মই কণীখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া চাই থাকক। কণীখিনি এনেকৈ গুলি ল'লোঁ, গোটেইখিনি মিক্স কৰি ল'লোঁ। এতিয়া দি দিম 1 কাপ চেনি। এয়া 1 কাপ চেনি। এতিয়া চেনিখিনি এনেকৈ গুলি পিনি ইয়াত মিক্স কৰি ল'ম কণীখিনিৰ লগত। এইখিনি ফিটি পিনি হৈ গ'ল। এনেকৈ ফেনটো উঠা দেখিছে, এনেকৈ ফেন উঠালৈকে গুলি থাকিব। এয়া হৈ গৈছে। চেনিখিনি আৰু কণীখিনি গুলি লোৱাৰ পিছত এতিয়া 1 কাপ ময়দা লৈছোঁ। এয়া চালনীখনত এনেকৈ দি দিছোঁ। চালনীখনত অলপমান চুজি, অকণমান নিমখ, এইখিনি এতিয়া অলপমান ছাইডত থৈ দিম। এতিয়া এইখিনি নিদিয়াৰ আগতে ৰিফাইন 1 কাপ গুলি ল'ম। এইটো ৰিফাইন 1 কাপ, চেনি আৰু কণীখিনি গুলি লোৱা ইয়াত দি দিম। এতিয়া ৰিফাইনখিনি ইয়াত লগত মিলাই ল'ম। ৰিফাইন কণী তেল মিলি গ'ল। এয়া চাওক, ধুনীয়া হৈ গৈছে। এইখিনি হৈ গ'ল। বেকিং এচামুচ। এতিয়া এইখিনি ইয়াত চালি লওঁ। চালি হৈ গ'ল। এতিয়া এইখিনি গুলি লওঁ, মিক্স কৰি লওঁ। এইখিনি হৈ গ'ল গুলি পিনি। এয়া আঠা হৈছে। এতিয়া এইখিনি ইয়াত অলপমান ভালকৈ দি থৈ দিম 2 মিনিটমান। এতিয়া এখন মই পেপাৰ লৈছোঁ। পেপাৰখন এনেকৈ ভাজ কৰিম। এটা টিফিন লৈছোঁ। টিফিনটো এতিয়া উল্টা কৰিম এনেকৈ। পেপাৰখন এনেকৈ কৰি ল'লোঁ। এনেকৈ সমানকৈ এনেকৈ ভাজ দিলোঁ। এয়া হৈ গৈছে। এতিয়া এইখিনি এনেকৈ কাটি লওঁ। এয়া কাটি ল'লোঁ। এতিয়া এখন ইয়াত ধুনীয়াকৈ হৈ গৈছে, দিছে না? ইয়াত চাওক। এতিয়া তেল দি দিম। তেল দিলোঁ। এতিয়া এইখিনি তেলখিনিৰ লগত এনেকৈ ধুনীয়াকৈ লগাই ল'ম। এয়া বাতিটো তেল সানি ল'লোঁ। এতিয়া কাগজখনত এনেকৈ কৰি পিনি দি দিম। ইয়াত তিতি গৈছে দেখিছে। এতিয়া কাগজখনত অলপমান তেল দি দিম এনেকৈ।
এতিয়া কাগজখনত তেল সানি ল'ম। এয়া হৈ গ'ল। এতিয়া ইয়াত গুলি থোৱা এইখিনি ঢালি দিম। এইখিনি ঢালি ল'লোঁ। এতিয়া এইখিনি এনেকৈ দিম। এইবিলাক বেলুনবিলাক দেখিছে, এই বেলুনবিলাক যাতে ফুটি যায় এনেকৈ অলপমান দি ৰাখি দিম। এতিয়া গেছটো জ্বলাই ল'লোঁ। এতিয়া কেৰাহী পাতি দিছোঁ। কেৰাহীটো গৰম হ'বলৈ দিম যাতে কেৰাহীটো পূৰা গৰম হয়। অকণমান শুকান ময়দা ছটিয়াই দিছোঁ যাতে এইখিনি ওপৰত লাগি নধৰে। এইটো কেৰাহীটো গৰম হৈ গৈছে। এতিয়া গেছটো ল' ফ্লেমত ৰাখিম। ৰাখি এতিয়াতো ইয়াত বহাই দিম। এইটো হৈছে এইখন হৈছে গেছৰ প্লেটখন। গেছৰ প্লেটখনত কেৰাহীটো ওপৰত দি দিছোঁ। এতিয়া দি দিম বাতিটো বহাই। এতিয়া ইয়াত ওপৰত ঢাকি দিম। এতিয়া এইটো ঢাকি দিছোঁ। এতিয়া মই এইটো 45 মিনিট ৰাখিম। 45 মিনিট 50 মিনিট সিমানটোৱে ৰাখিম। ৰাখি তাৰপিছত আপোনালোকক দেখাম। মই 30-35 মিনিটৰ পাছত চাইছোঁ। ইয়াৰ ওপৰত অকণমান সৰু হোৱাৰ কাৰণে এইটো লাগি ধৰিলে ইয়াত। এইটো মই এতিয়া এখন কটাৰীখন এনেকৈ ভৰাই চাম। যদি লাগি আহে ইয়াৰ অংশখিনি তেতিয়া এইটো হোৱা নাই। যদি লাগি নাহে হৈছে। এইটো লাগি অহা নাই, কেকটো হৈছে। এতিয়া অকণমান দেৰি 5 মিনিটমান ৰাখি থৈ দিম এনেকৈ ঢাকি পিনি। এইটো কেক হৈ গৈছে। এতিয়া এইটো নমাই পিনি এইটো ঠাণ্ডা হ'বলৈ দিম। এতিয়া গেছটো অফ কৰি দিছোঁ। এতিয়াতো হৈ গৈছে। এতিয়া এইটো ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হৈ গ'ল। এতিয়া এইটো কাঁহীখনত তো ইমান ধুনীয়াকৈ আহি গ'ল চাওক। তো কাগজখন এৰুৱাই দিলোঁ। মোৰ কেক ৰেডি। এয়া চাওক কি ধুনীয়াকৈ কেক হৈ গৈছে আমাৰ। ইমান ধুনীয়াকৈ কোমল হৈছে। আপোনালোকে এনেকৈ বনাই খাই চাব। যদি ভাল পায় খাই পিনি লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটি দবাই দিব।